বন্ধুসকল আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এটা বহুত ইম্পৰ্টেণ্ট গছ আৰু সেইটো হৈছে আপোনালোক সকলোৱে চিনি পাই চাগে এয়া অৰ্জুন গছ। এই গছৰ ছালটো বহুতো ঔষধি গুণসম্পন্ন হয় আৰু আজিৰ দিনত বিভিন্ন ৰিচাৰ্চ কৰি বিজ্ঞানীসকলে পাইছে যে এই গছৰ ছালৰ যিটো পাউডাৰ আছে সেই পাউডাৰৰ পৰা আমাৰ বহুকেইটা বেমাৰ যেনে হাৰ্টৰ কাৰণে বহুত ভাল, কিয়নো এই হাৰ্টৰ যিবিলাক বহুত ডাঙৰ ডাঙৰ বেমাৰ আছে, ক্ৰনিক ডিজিজ আছে, সেইবিলাকৰ কাৰণেও ভাল। কেতিয়াবা আমাৰ হাৰ্টত কোলেষ্ট্ৰল বেছি হ'লে বা হাৰ্টৰ যেতিয়া আমাৰ দুৰ্বলতা আহি যায় তেতিয়া যদি এই অৰ্জুনৰ ৰস বা অৰ্জুনৰ যিটো গুৰি আছে সেইটো খাব পাৰি, তেতিয়াহ'লে আমি বহুত উপকাৰ পাব পাৰি। আৰু ইয়াৰ ব্যৱহাৰ বহুত পুৰণি কালৰ পৰাই হৈ আছে, হাজাৰ হাজাৰ বছৰ পৰাই ইয়াৰ ব্যৱহাৰ হৈ আছে। কিন্তু আগতে মানুহে ইয়াক চাইণ্টিফিকেলি প্ৰভেন বুলি কোৱা নাছিলে, কিন্তু আজিকালি ইয়াক চাইণ্টিফিকেলি প্ৰভেন হয়। কাৰণ এই গছৰ ছালটোৰ ওপৰত এটা ষ্টাডি হৈছিলে, চাইণ্টিফিক ষ্টাডি, আৰু সেই ষ্টাডি মতে দুটাভাগে পৰীক্ষা কৰা হৈছিলে। এটা হৈছিলে মাইচ বা এন্দুৰৰ ওপৰত আৰু আনটো হৈছিলে মানুহৰ ওপৰত। আৰু যেতিয়া মানুহৰ ওপৰত পৰীক্ষা কৰা হৈছিলে তেতিয়া 100জন মানুহক লোৱা হৈছিলে আৰু 100জনক প্ৰত্যেক দিনা দৈনিক হিচাপে 3 to 5 গ্ৰাম অৰ্থাৎ 3 পৰা 5 গ্ৰামলৈকে ইয়াৰ পাউডাৰ দিয়া হৈছিলে। আৰু সেই 3 পৰা 5 গ্ৰাম দৈনিক হিচাপে দিয়াৰ পিছত তেওঁলোকে পৰীক্ষা কৰি পাইছে যে এজন মানুহৰ শৰীৰৰ পৰা যিটো বেড কলেষ্ট্ৰল আছে সেইটো বহুখিনি কম হৈ গৈছিলে আৰু ব্লাড প্ৰেছাৰ যিটো আছিলে সেইটো ব্লাড প্ৰেছাৰ হাই ব্লাড প্ৰেছাৰটো ল' হৈ গৈছিলে, গতিকে সেইটো কণ্ট্ৰলত আছিলে। এনেকুৱা বহুত উপকাৰিতা আছে যিটো আজিকালি চাইণ্টিফিকেলি প্ৰভেন হয়। ইয়াৰ উপৰিও এই অৰ্জুনৰ ছালৰ আৰু এটা ডাঙৰ উপকাৰিতা আছে, সেইটো হৈছে ইয়াত বহু পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। আৰু এণ্টিঅক্সিডেণ্টে কি কৰে, আমাৰ বডিত যিবিলাক ফ্ৰী ৰেডিকেলছ থাকে সেই ফ্ৰী ৰেডিকেলছে আমাৰ বডিৰ টিস্যু ডেমেজ কৰে আৰু সেই ফ্ৰী ৰেডিকেলছক এই অৰ্জুনৰ ছালৰ দ্বাৰা নিহিত কৰা হয়। আৰু সেই হিচাপে আমাৰ শৰীৰৰ কাৰণে এই অৰ্জুনৰ ছাল বহুত উপকাৰী হয়। যদি এই ফ্ৰী ৰেডিকেলছবিলাক আমাৰ শৰীৰত থাকি যায় আৰু টিস্যু ডেমেজ হৈ গৈ থাকে তেন্তে আমাৰ শৰীৰত বহুত ডাঙৰ বেমাৰ যেনেকুৱা হাৰ্টৰ বেমাৰ বা কেঞ্চাৰ তেনেকুৱা ডাঙৰ ডাঙৰ ক্ৰনিক বেমাৰ দেখা পোৱা যাব পাৰে। আৰু দেখা গৈছে যে এই অৰ্জুনৰ পাউডাৰৰ পৰা ডায়েবেটিক ৰোগীসকলৰ ব্লাড চুগাৰ যিটো আছে সেইটো বহুত কণ্ট্ৰলত থাকে। গতিকে সেইকাৰণে আমাৰ নিয়মিত হিচাপে অৰ্জুনৰ যিটো পাউডাৰ আছে সেইটো খাই গ'লে বহুত ভাল। আৰু এইটো যদি আমি খাব বিচাৰোঁ তেনেহ'লে কেনেকৈ খাম? আৰু ইয়াৰ পাউডাৰ যিটো আছে এক্সট্ৰেক্ট আছে, বিভিন্ন দোকানত বা তেনেকুৱা মাৰ্কেটত পোৱা যায়। সেই পাউডাৰটো কিনি লৈ আমি ৰাতিপুৱা তেনেকুৱা ৰাতি যদি আমি তিয়াই থওঁ তেতিয়াহ'লে ৰাতিপুৱা সেই পানী 1 গিলাচ পানীত 3 to 5 গ্ৰামছ দি পেলাই সেইটো আমি ৰাতিপুৱা মৰ্ণিঙত খালী পেটত খাব পাৰি। নাইবা শুকান গুড়িটো আমি মুখত দি তাৰপিছত আমি 1 গিলাচমান পানী খাই দিলেও হয়। আৰু এটা পদ্ধতি যেনে আমি যদি ইয়াক তিয়াই থৈ পেলাই উতলাই বহুত গৰম কৰি ইয়াৰ পানীখিনি আধালৈকে পৰিৱৰ্তন কৰি সেই তেনেকৈও খাব পাৰি। আৰু এয়া চাব পাৰিছেনে, গছৰ খাল বহুত ডাঠ বাকলি হয় আৰু ইয়াৰ পৰা এনেকুৱা কাটি কাটি লৈ যাব পাৰি। গতিকে এনেকুৱা কাটি লৈ যোৱা হৈছে অলৰেডি। কেঁচা এনেকুৱা ছাল থাকে, ডাঠ ছাল থাকে, ইয়াৰ পৰা কাটি ছাল লৈ যাব পাৰি আৰু এনেকুৱা ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি। আৰু আপোনালোকে এই অৰ্জুনৰ গুৰিটো কেতিয়াবা খাই পাইছেনে? যদি খাই পাইছে তেন্তে জনাবলৈ নাপাহৰিব। ধন্যবাদ।